हाय लोगोफोर गोदान भिडिअ बयबो बरायबाय आसा खालाम बयबो मोजां दं लोगोफोर आंबो दासान्दि मोजां दं आरो बेनिफ्राय आं दिनैहाय माबायाव दंफैयो बाला गोरानाव जोंहा दिनैहाय आइसिडिएसनि मिटिं दङ आं बेयाव दंफैयो लोगोफोर ओमफ्राय आं बेखौनो शेयार खालामनो होननानै आं भिडिअखौ लानानै फैनायहाय आरो ओमफ्राय मा खालामनानै थानो होननानै आं बेयाव सफैनानैसो गोसोखांबाय मा आङो थ'खौ जिरायनानै दसे आं भिडिअखौ खालामसै होननानै बिदिबा लोगोफोर दिनैनि भिडिअखौ स्टार्ट खालामसै लोगोफोर मिटिं जाग्रा जायगाया बेयावनो आरो बालागोरान एलपि स्कुलाव दायो मा बुङो नायलांबाय थाबानो जाबाय दा जोङो सिङाव हाबैसै आरो लोगोफोर ফিডিং মানে হল বাচ্চাটো যেতিয়া 6 মাহ হ'ব আমি অন্নপ্রাশন কৰো ন অন্নপ্রাশন কিয় কৰো যাতে আমি এই মাকৰ গাখীৰটোৰ বাহিৰেও অতিৰিক্ত আহাৰটো দিব পাৰো কিন্তু অতিৰিক্ত আহাৰ মানে এনেকুৱা নহয় যে আমি বাহিৰৰ পৰা আনি বিস্কিট খুৱাম মই ইয়াতে চাই আছিলো বহি সৰু বাচ্চাটোক চিপছ এটা দিয়ে গাঁৱৰ মানুহবোৰে বহুত বস্তু নাজানে ইভেন টাউনৰ মানুহো নাজানে সবে চেৰেলেক নেস্টামে কিনি আনে কিন্তু আমি খুৱাব নালাগে 6 মাহলৈকে আমি অকল মাকৰ গাখীৰ খুৱাব লাগে ইভেন পানীও খুৱাব নালাগে আৰু তাৰ পিছৰ পৰা আমি লাহে লাহে অলপকে তেওঁ নতুন খাদ্য খোৱা আৰম্ভ কৰিম সিহঁতৰ বাচ্চাটোৰ মাজত আৰু সদায় মনত ৰাখিব নিজৰ প্লেটৰ পৰা নোখোৱাব সদায় বাচ্চাটোৰ বাবে এটা কাঁহী আৰু এটা চামুচ ৰাখিব তেতিয়াহ'লেহে আপুনি গম পাব যে বাচ্চাটোৱে কিমান খাদ্য খাব পাৰি আছে তাৰ কেপাচিটি কিমান হৈ আছে বডি তো সেইটোৱে একচুৱেলি মেইনলি আমাৰ কমপ্লিমেণ্টাৰী ফিডিং উইক বুলি সেইকাৰণে যাতে মানুহ অলপ সজাগ হয় এই বাচ্চা বয়স অন্নপ্রাশনটো হোৱা নাই অন্নপ্রাশন হৈ গ'ল এতিয়া কি হৈ আছে আপুনি ভাত আৰু শাক পাচলি দিয়ে আৰু বেলেগ পেকেটৰ বস্তু কিবা পায় নেকি নাখায় সঁচানে পেকেটৰ বস্তু একো নোখাব ঘৰত যি আছে যেনেকৈ এটা আপেল আনিলে আপেলটো এনেকৈ বইল কৰি তাৰপিছত পুৰা একদম পিটিকি ল'ব সেইটোৱে চামুচ দি খুৱাব তেতিয়া চাব বাচ্চাৰ হেল্থটোও ভাল থাকিব প্লাছ বাচ্চাৰ বেমাৰো নহ'ব আপোনালোকে এইটো মনত ৰাখিব যদিও জানো আৰু ইয়াৰ পৰা যোৱাৰ পিছত আপোনালোকে চব পাহৰিয়ে যাব কিন্তু মনত ৰখাৰ অলপ হ'লেও চেষ্টা কৰিব নিজৰ বাচ্চাৰ কাৰণে নিজে অলপ ভাবিবই পাৰে বাচ্চাটো কান্দি আছে বুলি চিপছ চকলেট দি চুপ কৰি খাব পাৰে শুনিছেনে আপোনালোকে মোক তাৰমানে এতিয়া বাইদেৱে এতিয়া ভাল কথাটো কৈছে নিউট্ৰিচনৰ বিষয়ে কিন্তু আমাৰ গাঁৱত যিহেতু চলে এটা কাম কৰা মানুহ নাপায় তাতে ভাতটো নিজে খায় বাচ্চাটো অলপ হাত মাৰি আহে নিজেও খাব হয় না আমাৰ গাঁৱত হয়নে নহয় নিজে খোৱাটো এনেকুৱা হয় তাৰমানে এতিয়া তাৰমানে আমি ডাঙৰীয়া ডাইজেষ্ট কৰিব পাৰোঁ কিন্তু কৰিব নোৱাৰে সেইটো কাৰণে অলপ আপোনালোকে কি কৰিব পানী বেছি দি মগু দালি বা অকণমান চাউল ঘৰত চাউলটো আছেই সেইটো চাউল পানী বেছি দি একদম গেলগেলা অলপ খুৱাই পেলাই নিমখ অকণমান বা চেনি দিবও নালাগে কিছুমান 2-3টা চেনি দিয়ে বা চাউল গুড়া কৰি ৰাখি দিয়ে হয় নহয় সেইটো অলপ লিকুইড অলপ মানে কি বুলি কয় গাত নগজে এনেকুৱা কৰি খুৱাব উপায় ওলাইছে বুজি পাইছে না আপোনালোকে নিজৰ আহাৰ যেতিয়া বনাই সেইটো বনোৱাৰ পিছতে ৰাখিবৰ কাৰণে আপোনালোকে এনেকুৱা তাৰমানে লিকুইড বস্তু অলপ বস্তু দিব লাগে সিহঁতে তাৰমানে অলপ দুটা গাখীৰ খাব নোৱাৰে নহয় আৰু এটা কথা আৰু গাঁৱত অমিতাবিলাক থাকে নহয় সেই অমিতাবিলাকো পেলাই খুৱাব পাৰে সেইবিলাকে মানে বাচ্চাবিলাকক लोगोफोर जोंहा नैहाय मिटिङा जोबनानैहाय साहा मोनलोंबाय आरो बेनिफ्राय जाय मानि न'खरावहाय आइसिडिएस मावनाय दं बेफोरनो शेयार खालामना होबानो जाबाय लोगोफोर आरो लोगोसे लाइक कमेन्ट शेयार साबस्क्राइब खालामना होबानो जाबाय लोगोफोर लोगोफोर आंनि भिडिअखौ जोबजासे नायनायनि थाखाय थेंक इउ स' माच लोगोफोर बाय बाय